নমস্কাৰ। যোৱাকালি বাক্সা জিলাত পুলিচ আৰু ৰাইজৰ মাজত যি বাক বিতণ্ডা হৈছিল তাত এটা সৰু ল'ৰা আৰু আন এজন ব্যক্তিৰ গাত গুলি লাগি গুৰুতৰভাৱে আহত হ'ল। এই গোটেই ঘটনাটো ক'ৰ পৰা আৰু কাৰ বাবে সংঘটিত হ'বলৈ পালে জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। অৱশ্যে আঘাতপ্ৰাপ্ত দুইজনেই নিৰাপদ বুলি জানিব পৰা গৈছে। এতিয়া প্ৰশ্ন হ'ল, গুলীচালনাৰ দৰে কাম কিয় কৰিবলগীয়া হ'ল বা কাৰ উচতনিত এই ঘটনা হ'বলৈ পালে? এই ক্ষেত্ৰত বিভিন্নজনে বিভিন্ন ধৰণৰ মতামত আগবঢ়াই আহিছে। কোনোবাই কৈছে ৰাইজে হিলদলীয়ৰ বাবে তাৰ প্ৰত্যুত্তৰত পুলিচে গুলীচালনা কৰিলে। আকৌ কোনোবাই কৈছে প্ৰথমে পুলিচেহে বহি থকা মানুহক লাঠিচাৰ্জ কৰাৰ বাবে সেই মানুহখিনি উত্তেজিত হৈ শিল দলিয়াবলৈ আৰম্ভ কৰিলে আৰু ইয়াৰ প্ৰত্যুত্তৰতহে পুলিচে গুলীচালনা কৰিবলৈ বাধ্য হ'ল। কিন্তু বৰ্তমান ভাইৰেল হৈ থকা কেইটামান ভিডিঅ'ৰ পৰা এইটো প্ৰত্যক্ষ কৰিব পৰা গৈছে যে প্ৰথমে পুলিচেই লাঠিচাৰ্জ ভিডিঅ'ত দেখা পোৱা গৈছে যে অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱশৰ্মাই লাঠি লৈ এজন ব্যক্তিক খেদি খেদি প্ৰহাৰ কৰিছে। আৰু এটা এনেকুৱা ভিডিঅ' আছে আমাৰ হাতত, যিটো ভিডিঅ'ৰ বেকগ্ৰাউণ্ডৰ ভইচটোত এজনে কৈছে যে পুলিচে মাৰিয়ে ভুল কৰিলে, তাৰমানে তেওঁ লাঠিচাৰ্জ কৰাৰ কথা কৈছে। ইয়াৰ পাছতেই আন এজনে কৈছে ফায়াৰিং ষ্টাৰ্ট কৰিব লাগে। সম্ভৱত ইয়াৰ পাছতেই গুলীচালনা আৰম্ভ হৈছে। পুলিচ পাৰিব এতিয়া ফায়াৰিং কৰিব লাগে পাৰিব। আমি আগতেও অসম পুলিচক দেখি আহিছোঁ, তেওঁলোকৰ চৰিত্ৰৰ বিষয়ে আমি ভালদৰে জ্ঞাত। এই ঘটনাটোতো তেওঁলোকৰ চৰিত্ৰ ধুনীয়াকৈ ফুটি উঠিছে। অৱশ্যে সকলো একে নহয় বাৰু। ঘটনাটো হৈ যোৱাৰ পাছত অসম পুলিচে স্পষ্টীকৰণ দিছে যে এই ঘটনাটোত থাৰ্ড পাৰ্টি জড়িত আছে। নিজৰ উস্তাদিৰ বাবে যে এই ঘটনাটো হ'ল সেইটো থাকিবলৈ বেলেগক টানি আনিছে। লাহে লাহে তেওঁলোকেও আমাৰ শৰ্মা ডাঙৰীয়াৰ দৰে মিছা কথা ক'বলৈ শিকিছে। আৰু এই ভিডিঅ'টো চাওকচোন, অসমীয়া মহিলাগৰাকীক কেনেকুৱা বেয়া ভাষাৰে ব্যৱহাৰ কৰিছে। আৰু এটা ভিডিঅ' চাওকচোন, দেউতাকৰ সমান ব্যক্তি এগৰাকীক লাঠিৰে কোবাবলৈ অলপো সংকোচ কৰা নাই। মই অসম আৰক্ষীলৈ এটা প্ৰশ্ন কৰিব বিচাৰোঁ যে কালিলৈ শ্যাম কানু আৰু সিদ্ধাৰ্থ যদি দোষী প্ৰমাণিত হয়, তেতিয়া তেওঁলোকক এনেকৈ লাঠিৰে কোবাব পাৰিবনে? এনেকৈ বেয়া ভাষাৰে গালি দিবলৈ সাহস হ'বনে? নে এই সাহস কেৱল দুখীয়া নিচলা সাধাৰণ মানুহখিনিৰ আগতহে দেখুৱায়? আমি দেখি আহিছোঁ আপোনালোকক অৰুণাচল নাগালেণ্ডৰ বৰ্ডাৰত থিয় কৰাই দিলে মাইকী মানুহৰ ভয়ত কেনেকৈ ঠেং দাঙি পলাই আহে। তেতিয়া আপোনালোকৰ এই সাহস ক'লৈ যায়? এতিয়াও সময় আছে, ভৰি চেলেকিব এৰক। যিটো ভুল সেইটো ভুল বুলি স্বীকাৰ কৰিবলৈ শিকক, নহ'লে সাধাৰণ চাকৰিটোৰ কাৰণে কোটি কোটি ৰাইজৰ সাওখা মৰিব। অৱশ্যে এই কথাটো মই সকলো পুলিচকে কোৱা নাই, ভুল নুবুজিব। আৰু বিশেষ নকওঁ, কিন্তু অসমৰ ৰাইজ এই ঘটনাটোত যথেষ্ট ডিছএপইণ্ট হ'ল আৰু ৰজাঘৰীয়ে ইয়াৰ পৰিণাম পৰৱৰ্তী সময়ত কিন্তু ভুগিব লাগিব।